এই চেনেলটোক সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই এই আনন্দ অটুট ৰাখক। ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ বহুমূলীয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ পাম বুলি আশা ৰাখিলোঁ। হেল্ল' হেল্ল' ক'ত আছ? মংগলঘৰত আছো এতিয়া। কি কৰিছ তাত? নাচাই পানী উলিয়াব পঠিয়াইছিলে আকৌ। শুন না, তোৰ কথা এটা ক'ব আছে, সোনকালে আহ দেই। গৈ আছো বিয়া কথা পাতিব মাতিছে চাগে। পানীটো বিয়াৰ পিছতো উলিয়াই থাকিব পাৰি। গৈ এতিয়া ইমান লেটাৰ চেণ্ট মাৰিছে। দা মূলা খোৱা অলপ কম কৰি দিব, গোন্ধ বেছিকৈ মাৰিছে। কিমান দেৰি হ'ব আপোনালোকৰ? চাবিটো পাম নি? ডিষ্টাৰ্ব নাথাকে। চালা ইয়াত ড্ৰেছ চাবলৈ মই মংগল গ্ৰহৰ পৰা আহিলো। মই কি ভাল হ'ব? তই আৰু বেলেগ মানুহ নাপালি? Mr. Lama, have you got a order? Yeah, sir. I almost got it, sir. Yeah, okay. তোৰ আৰু কাম নাই, কাপোৰ দেখাবলৈ মংগল গ্ৰহৰ পৰা মানুহ আছে। চালা ইমান দূৰ ট্ৰেইল পৰা তাত ড্ৰেছ চাবলৈ গ'লো মই। কাম বন নাই, পানী বিচাৰ এতিয়া, নহ'লে পিছত আকৌ নাচা বাৰ দিব মোক। ভাত খালি নেকি? শুন না, কিমান এনেকৈ ৰাতি ৰাতি লিলিমা কৰি থাকি গম পাইছ? এই বিয়াটো পাতিব লাগে ন। গাঁৱৰ চবেই পাতিলে, চালা বিজুও পাতিলে, মুচুও পাতিলে, কালি পৰহি মিণ্টুও পাতিব। মোক পাতিব মন নাযায় নেকি তই কচোন? এই হ'ব দে, ছোৱালী লিখি কান্দি থাকিব নালাগে। দেওবাৰে ওলাবি, মই বাছ ষ্টেণ্ডত ওলাই থাকিম। সঁচাকৈ নেকি? হ'ব দে, দেওবাৰে ওলাই থাকিম, মই গৈ আছো। ঐ ৰাজু, দেওবাৰে মালটো উঠাম বুলি ভাবিছো। খালি পকেটত 1 টকাও পইচা নাই ন। আগফালে মাটিটো খুব বিকি দিম বুলি ভাবিছো। তাৰপিছত উলিয়াই না। গোটেইখিনি বিকিলে মই ল'ম আকৌ। আচ্ছা ঠিক আছে, অ'কে। ঐ দেওবাৰে মালটো উঠাম, ধানটো উলিয়াই থবি। আচ্ছা ঠিক আছে, অ'কে। ভালে আছো। আন্টিহঁতৰ ভালে আছে ঘৰত? ঘৰত চব ঠিকেই। ভাইটি আৰু বা ক'ত আছে? ভাইটি বা বৰ্তমান ঘৰতে আছে ন? ৰিয়া দেখোন ভালে আছা? আন্টি ভাল ভাল। ভালে আছো। ঘৰত চবৰে ভালে? ঘৰত চব ঠিকেই। বহা দে, মই পানী লৈ আহিছো। ঠিক আছে। ভৰা সোনকালে ৰখি আছে, মাল আহি ৰখি আছে। মাল উঠাব গৈছো, গাড়ীত হৈ যাব, ইয়াতে থৈ দে। ফোনটো কৰি লওঁ। আগতকে শকতো হলি। হয় নি? ঠিক আছে। হেল্ল', নেকি? ওলালি নেকি? আমি গৈ আছো। শুন না, আজি যে মোৰ চাইল্ডহুড ফ্ৰেণ্ড ৰিয়া আহিছে, ইমান দিনৰ মূৰত লগ পাইছো তাইক।
এইবিলাক বাদ দেচোন কিমান দূৰ আহি পালি অ শুন না আজি আহিব নালাগে অহা দেওবাৰে আহিবি ধেমালি কৰি নাথাকিবিচোন কিমান দূৰ আহি পালি সেইটো ক এই মই ধেমালি কৰা নাই কিমান দিনৰ মূৰত আজি দুয়ো লগ পাইছো কিমান ভাল লাগিছে মাখিয়া কিয় কম্পিটিশ্যন হৈছে নেকি হা কম্পিটিশ্যন চলিছে নেকি গাড়ী ৰখা কি এতিয়া নালাগে বুলি কৈছে হা সেইবিলাক মই নাজানো অহা দেওবাৰলৈকে ৰখিব পাৰো যদি ৰখ নহ'লে বেলেগ এজনীকে লৈ যা তোৰ খবৰ আছে তোৰ চকৰত 5 বিঘা মাটি বন্ধক দি আহিছো আৰু তই ইয়াত নটংকি দেখাব আহিছ হা আজি আহিব মন আছে যে নহ'লে জিন্দগীত তোক বিয়া নকৰো হা আৰু তোকো বিয়া হ'ব নিদিওঁ কোনে তোক লৈ যাব চাওঁচোন যোনে নিব তাক গাহৰি নিজক উঠাৰে মাৰি পেলাই দি দিম ইয়াত ফিনিছ কৰি দিম ইয়াত কণ্ট্ৰল অ'কে বাই কি হ'ল নেকি কিবা প্ৰব্লেম চলি আছে নি তোমাৰ একো নহয় এইবাৰ আৰু তোৰ ক আজি থাকিব লাগিব কিন্তু ইমান দিনৰ মূৰত আহিছ হ'ল মনটো যি হ'ল সেইবিলাক বাদ দে কমলা দাই জীয়েকজনী ঘৰতে বুঢ়ী হৈ আছে বাহিৰে বাহিৰে গৈ সেইজনীকে উঠাই দিওঁগৈ যি হ'ল আছে দিব বুঢ়ী মাল চুৰি শুন না বহুত দিন হ'ল চিনেমা চাব যোৱা নাই কালি কবিৰ সিং চাব যাওঁ বৈ কি কবিৰ সিং ও মাই গড দিস ইজ মাই ফেভাৰিট মুভি কি দেখাব দিম ক কালি ৰাতিপুৱা ফাৰ্ষ্ট ওকে ডান তই খালি লেট নকৰিবি সময়ত আবে কালি হাগা লাগিলো হাগা বন্ধ কৰি হলো আহিম বিশাল নামা কিমান পাংচুৱেল গাঁৱৰ সৰু বাচ্চাক সুধিবি হ'ব দে কালি টাইমত আহিবি ওকে ঠিক আছে মইতো টাইমত আহিম কালি আকৌ যোৱাবাৰ নিচিনা তই এই 1 ঘণ্টা বুলি কৈ 2 দিনৰ পিছত নোলাবি আকৌ নাই টাইমত আহিবি ঠিক আছে কালি কবিৰ সিং কালি হেল্ল' ও বেবি মই আহি পালো আকৌ কিমান দেৰি হ'ব ৰ গৈ আছো 5 মিনিট আচ্ছা ঠিক আছে চিনেমা ষ্টাৰ্টে হ'ল চাগে ইমান দেৰি কৈছে তাই বেবি আৰু কিমান দেৰি হ'ব ৰ 5 মিনিট গৈ আছো সোনকালে বেবি কিমান দেৰি হ'ব আৰু এই পালোহি 5 মিনিট ৰ না 5 মিনিট সোনকালে আকৌ सो गया ये जहां सो गया आसमां सो गया বেবি আৰু কিমান দেৰি 5 মিনিট পালোহি ৰ বেবি আৰু কিমান দেৰি হ'ব 5 মিনিট আৰু আৰু কিমান দেৰি 5 মিনিট ক'লে বুজি নাপাও নেকি ৰ 5 মিনিট গৈ আছো কি হ'ল তোমাৰ বাৰে বাৰে কিয় ফোন মাৰি আছে 5 মিনিট ৰখিব নোৱাৰা নি মোৰ পেচেণ্ট বুলি বস্তুটো নাই নি অলপ তোমাৰ আবে কালি হাগা লাগিলো হাগা বন্ধ কৰি হলো সময় তাই
Okay. Okay. 1, 2, 3. Go. সো গাইজ ভিডিঅ' একেলগে চাইছে যেতিয়া নিশ্চয় ভাল পাইছে যদি লাইক আৰু কমেণ্ট এৰি থৈ যাওক যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ ইজ মষ্ট ইম্পৰ্টেণ্ট চ' শ্বেয়াৰ কৰক ভিডিঅ'টো বেলেগ নেক্সট ভিডিঅ' এটা আহি আছে